নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ দিনটো কি হয় আপোনালোকেতো গমেই পাইছে। মোৰ ফালৰ পৰা সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। তো বলক বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰোঁ। ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। আমি খেলো হোলি বসন্ত বেলাতে, আমি খেলো হোলি বসন্ত বেলাতে। আরে আমি খেলো হোলি বসন্ত বেলাতে, আমি খেলো হোলি হোলী খেলি আহি এতিয়া গা ধুই ল'লোঁ। এতিয়া দিনৰ ভাত সাজ খাই লওঁ। এয়া, এইটো মা খাই আছে ভাত। এয়া দেখিছেনে, গিলাচত মোৰ নামটো লিখা আছে। কাৰণ মই অকল এইটো গিলাচতহে পানী খাওঁ আৰু এইখন কাঁহীতহে ভাত খাওঁ সদায়। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আজি খানাটো খোৱা নহ'ব কাৰণ আজি সকলোৰে ভাগৰ লাগিছে, সেইবাবে খানাটো কালি খাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে।